নমস্কাৰ। আমগুৰিৰ মাইনু কলিতা আৰু ৰিমি কলিতা দুগৰাকী উদীয়মান শিল্পী। ইতিমধ্যে বৰগীতৰ পৰা আৰম্ভ কৰি নানান গীত-মাত পৰিৱেশন কৰি দুয়োগৰাকী শিল্পীয়ে প্ৰতিষ্ঠা লাভ কৰিছে। সম্প্ৰতি সংস্কৃত ভাষাৰ নাচত নবনাগৰ নটৰাজে ৰমণী সংগে গীতটি সংগ্ৰহ কৰি বাণীবদ্ধ কৰি শ্ৰোতা দৰ্শকলৈ বৰ সুন্দৰভাৱে আগবঢ়াইছে। গীতটিৰ অৰ্থ এনেকুৱা যে শৰতৰ চন্দাৱলী নিশা যমুনাৰ তীৰত বিবিধ সুৰত বীণা বাজিছে। ধীৰ শীতল সুগন্ধি বতাহত পৰিৱেশ মতলীয়া হৈ পৰিছে। তেনে এক মায়াবী পৰিৱেশত যমুনাৰ তীৰত যেন সুমধুৰ বাঁহীৰ সুৰ ধ্বনিত হৈছে। দেহত যেন অনামী উৎসাহ, নদীৰ সোঁতৰ তৰংগবোৰ যেন মৃদংগৰ ছন্দ। বন বিৰিখত পক্ষীৰ মধুৰ কলৰৱ। তাতে নৱযৌৱনা অভিমানী সুন্দৰীসকলে মণি মণ্ডলেৰে সুশোভিত হৈ সাজি কাচি আহি জলতৰংগৰ মাজে মাজে সাঁতুৰি নাদুৰি নৃত্য কৰি আনন্দ কৰিছে। চন্দাৱলী নিশাৰ সেই মধুৰ ৰাতি নৱনাগৰ নটৰাজেও ৰমণীৰ সংগত নৃত্য কৰি আত্মহাৰা হৈছে। গীতটিত কণ্ঠদান কৰিছে মাইনু কলিতা, ৰিমি কলিতা আৰু অমৰজ্যোতি ভূঞাই। লগত আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দীপজ্যোতি আৰু দীপাংকৰ। অভিভূত হ'লো ভিডিঅ'টো চাই। আৰু এই গীতটি সংস্কৃত ভাষাৰ পৰা সংগ্ৰহ কৰি মাইনু কলিতা আৰু ৰিমি কলিতাই শ্ৰোতা দৰ্শকলৈ আগবঢ়োৱাৰ বাবে দুয়োগৰাকী শিল্পী আৰু সতীৰ্থসকল সাধুবাদৰ পাত্ৰ হৈছে। এনে এটি সুন্দৰ গীত উদ্বোধন কৰিবলৈ পাই আমি কৃতাৰ্থ হৈছোঁ। সকলোকে শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ।